বেগমজান নামৰ যিখন ধাৰাবাহিকক লৈ ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে। আপোনালোকে যিখিনি কথা কৈছে, যিখিনি কথা শুনিছে, মই ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন কথাবোৰ কৈ আহিছোঁ। আমাৰ স্পষ্ট কথা, এতিয়া আৰু মই বৰ বেছি কথা বৰ্ণনা কৰি থাকিব লাগে বুলি মই ভবা নাই, কিন্তু এটা কথা স্পষ্ট যে এই ধাৰাবাহিকখন অসমত প্ৰচাৰ হ'ব নোৱাৰে। যিকোনো কাৰণত এই ধাৰাবাহিকখন আপোনালোকে বন্ধ কৰক। আমি দেখা পাইছোঁ তাৰ কলা কৌশলীসকলে এতিয়া স্পষ্টীকৰণ দিবলৈ চেষ্টা কৰিছে। আমাক স্পষ্টীকৰণৰ প্ৰয়োজন নাই। আমাক কোনো ধৰণৰ স্পষ্টীকৰণ আপোনালোকৰ পৰা নালাগে, কাৰণ বহুত হ'ল অসমত হিন্দুক, অসমত অসমীয়াক তাচ্ছিল্য কৰা, নস্যাৎ কৰাৰ প্ৰক্ৰিয়া বহুত হ'ল আৰু নচলিব, আৰু আমি চলিবলৈ নিদিওঁ। গতিকে আপোনালোকে যিমানেই স্পষ্টীকৰণ নিদিয়ক, যিমানেই যি নকৰক কিয়, এইখন ধাৰাবাহিক যদি চলে, যদি আপোনালোকে ইমানৰ পিছতো অসমৰ হিন্দু সমাজৰ আপুনি ক্ষোভৰ প্ৰতিক্ৰিয়াত ইমানখিনি প্ৰতিক্ৰিয়া দেখাৰ পিছতো যদি আপোনালোকে ইয়াক নস্যাৎ কৰি পেলাই এই ধাৰাবাহিকখন আপোনালোকে প্ৰচাৰ কৰিব খোজে, তেতিয়াহ'লে কিন্তু আমাৰ ফালৰ পৰা আপোনালোকে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তাৰ কাৰণে আপোনালোক প্ৰস্তুত হৈ থাকক। এয়া আমাৰ সকিয়নি নহয়, এয়া আমাৰ সিদ্ধান্ত। কিয়নো বহুত হৈ গ'ল। বাৰে বাৰে আপোনালোকে কেৱল এটা বিদেশী জাতিক, বিদেশী চিন্তাক, বিদেশী কথা বতৰাক আপোনালোকে আমাৰ অসম ভূমিত, আমাৰ ভাৰত ভূমিক আনি তাক আধিপত্য বিস্তাৰ কৰাৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰিব বিভিন্ন জিহাদৰ মাধ্যমেৰে, যিবোৰ কথা মই ইমান দিনে কৈ আহিছোঁ। আৰু সহ্য কৰা নহ'ব। আজি অসমত হিন্দু জাগিছে, হিন্দু শক্তি আচলতে এইটো মুছলমানৰ বিৰুদ্ধে নহয়, অসমীয়া জাতীয় সত্তাৰ ৰক্ষাৰ কাৰণে, হিন্দু সংস্কৃতিৰ ৰক্ষাৰ কাৰণে এয়া প্ৰত্যেকজন সচেতন হিন্দু আৰু প্ৰত্যেকজন সচেতন অসমীয়াৰ এইটো ভিতৰৰ পৰা অহা এক প্ৰতিবাদ বুলিও ক'ব পাৰে আৰু ক্ষোভৰ বহিঃপ্ৰকাশ বুলিও ক'ব পাৰে। কিয়নো মই কোৰাণৰ প্ৰসংগ এতিয়া আপোনালোকক নকওঁ, মই বৈজ্ঞানিক দৃষ্টিভংগীৰে এটা কথা ক'ব খুজিছোঁ যে ছাৰ আইজাক নিউটনক আমি চবেই জানো, দ্য থাৰ্ড ল অফ নিউটনৰ আমি তৃতীয় সূত্ৰটো জানো যে এভৰি একশ্যন হেজ ইট ছেইম এণ্ড অপজিট ৰিয়েকশ্যন। প্ৰত্যেকটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। অসমত বহুত হৈ গ'ল, আপোনালোকে বহুত কৰিলে, আৰু ইয়াৰ সহ্য নহ'ব। ইয়াৰ সম্পূৰ্ণ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ কাৰণে আপোনালোক প্ৰস্তুত হওক। সেইকাৰণে কৈছোঁ, তেনেকুৱা পৰিস্থিতি আমিও বিচৰা নাই। আপোনালোকেও যদি অসমত প্ৰত্যেকটো ক্ষেত্ৰত শান্তি সম্প্ৰীতি বজাই ৰাখিব খুজিছে, তেতিয়াহ'লে আপোনালোকে ইছলামিক চিন্তাধাৰা, মৌলবাদী চিন্তাধাৰা আৰু ইছলামৰ যিমানবোৰ প্ৰক্ৰিয়া আছে, ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতাক, অসমীয়া জাতীয় সত্তাক নস্যাৎ কৰিব পৰা যিমানবোৰ চিন্তা, যিমানবোৰ প্ৰক্ৰিয়া আপোনালোকে কৰিছে, সেই প্ৰক্ৰিয়াবোৰ আপোনালোকে বন্ধ কৰক। নতুবা আমাৰ কঠোৰতাৰ সন্মুখীন হ'বলৈ আপোনালোক প্ৰস্তুত হওক। পোনে কথা, স্পষ্ট কথা। ইয়াত আৰু মই আকৌ বেলেগকৈ কিবা ক'ব লাগে বুলি ভবা নাই। কোনো স্পষ্টীকৰণ আজি আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। মুঠৰ ওপৰত এই ধাৰাবাহিকখন আপোনালোকে প্ৰচাৰ বন্ধ কৰক। আৰু যিসকল কলা কৌশলী ইয়াত কাম কৰিছিলে, যিসকল কলা কৌশলীয়ে বিভিন্ন ধৰণৰ, কাৰণ তেওঁলোকৰ জীৱনৰ কথা আছে, তেওঁলোকৰ সময়ৰ কথা আছে, তেওঁলোকক যিজনে ফাণ্ড কৰিছে, যিজন শ্বেখ বোলা কোনোবা এজন, জুলফি শ্বেখ বোলা যিজন মানুহে তেওঁক ফাণ্ড কৰিছে, ৰেঙনীয়ে তেওঁলোকক যি মাননি পাব লাগে সেই মাননিখিনি তেওঁলোকক ঘূৰাই দিয়ক। চিৰিয়েল কিন্তু প্ৰচাৰ হ'ব নোৱাৰে। তেওঁলোকৰ মাননিখিনিৰ পৰা তেওঁলোকক বঞ্চিত নকৰিব, কিয়নো আপোনালোকে এটা প্ৰক্ৰিয়া কৰিব দিছে। সেই প্ৰক্ৰিয়াত মই কলা কৌশলীখিনি কোনো দোষ আছে বুলি ভবা নাই, কাৰণ তেওঁলোকে বুজি পোৱা হোৱা নাই। কিন্তু এই প্ৰক্ৰিয়াটোত আমাৰ সহজ সৰল অসমীয়াৰ, কৈছোঁ নহয়, বাৰে এই কথাটো কৈছোঁ, সহজ সৰল মানুহৰ আমাৰ সৰলতাটোক, আমাৰ উদাৰতাটোক আপোনালোকে বাৰে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। সেইটো আমি হ'বলৈ নিদিওঁ। এতিয়া অন্তত এই অসমত আৰু তেনেকুৱা কাম আপোনালোকে কৰিব নোৱাৰে। আমাৰ মূল কথা, একমাত্ৰ কথা, বেগমজান বন্ধ হ'ব লাগিব। বেগমজান আপোনালোকে প্ৰচাৰ কৰিব নোৱাৰিব। যদি বেগমজানক আপোনালোকে প্ৰচাৰ কৰিব লগা হয়, তেতিয়াহ'লে হিন্দু সংস্কৃতিক, হিন্দু সভ্যতাক প্ৰাধান্য দিহে আপোনালোকে বেগমজান প্ৰচাৰ কৰিব পাৰিব। তাত কোনো হিন্দু ছোৱালীক, কোনো হিন্দু ছোৱালীক আপুনি মুছলমানৰ লগত সেই প্ৰেম সম্পৰ্ক দেখুৱাব নোৱাৰে। যদি দেখুৱাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ চিধা কথা, আপোনালোকে যদি এগৰাকী হিন্দু ছোৱালীক মুছলমান ল'ৰা এটালৈ যোৱাটো আপোনালোকে হিন্দু ছোৱালী এগৰাকীক বুৰ্খা পিন্ধাই দেখুৱাব পাৰে, তেতিয়াহ'লে আপোনালোকে সেইখন ধাৰাবাহিক সেই ধৰণে প্ৰচাৰ কৰক, মুছলমানজনে হিন্দুলৈ ৰূপান্তৰিত হৈছে ছোৱালীজনীৰ প্ৰেমৰ কাৰণে। যদি পাৰে সেইটো প্ৰচাৰ কৰক, আৰু যদি নোৱাৰে এই ধাৰাবাহিকখন আপোনালোকে বন্ধ কৰক। নতুবা আমাৰ কঠোৰ পদক্ষেপৰ কাৰণে আপোনালোকে প্ৰস্তুত হওক। ধন্যবাদ।